Good morning, everyone. মই ক'ত আহিছোঁ জানে এতিয়া মই দেখাই আছোঁ দেই এইয়া ৰ'ব এইয়া চাওক মোৰ কিটচেন গাৰ্ডেনত বিলাহী লাগিছে ধুনীয়াকৈ পকিছে দেখিছেনে সৰু সৰু হৈছে কিন্তু মানে পকিছে আৰু এইফালে পিঁয়াজ পাতো ডাঙৰ হৈছে আৰু ইয়াতে মই ভোট জলকীয়া দি থৈ দিছিলোঁ ভোট জলকীয়া এনেকুৱা মানে পুলি হৈছে আৰু এইবিলাক লগাব লাগিব আৰু এইডাল অকণমানি জলকীয়া লাগিছে ৰ'ব দেখাই আছোঁ এয়া দুটা জলকীয়াও লাগিছে মই বিলাহীটো ছিঙিম এতিয়া আৰু এইডাল হ'ল কেপচিকামৰ গছ হয় এই অকণমানি মানে এই আহিছে আৰু কেনেকুৱা হয় নাজানো মই য'তে পাইছোঁ যেনেকৈ পাইছোঁ দিছোঁ আৰু মানে বিলাহীটো পকিছে বিলাহী এসাঁজ হ'ব আৰু ছিঙিম এতিয়া এইটো এই দুটা আমাৰ এসাঁজ হৈ যাব খালী হাতত ফল বা মানে শাক পাচলি যিয়ে নহওক খালী হাতত ছিঙিব নাপায় সেইটো কাৰণে এটা দুটা বিলাহী হ'লেও এটা খৰাহি লৈ আহিছোঁ আৰু এতিয়া জলকীয়া দুটাও ছিঙি লওঁ আজি মানে এই দুটা বিলাহীৰে এসাঁজ খাম আৰু ধুনীয়াকৈ